নমস্কাৰ জিয়া মেডিকেল ইউটিউব চেনেললৈ আপোনালোক সকলোকক আন্তৰিক অভিনন্দন। আজি আমি আলোচনা কৰিম জলাইটি 200 কেপচুলৰ বিষয়ে, কেজেড শ্বপৰ বিষয়ে, কেজেড ক্ৰীমৰ বিষয়ে, লিভোচিটিজেন 5 mg টেবলেটৰ বিষয়ে। আমাৰ শৰীৰত হোৱা খৰ খজুৱতি, একজিমা, মূৰত সদায় খজুৱতি, চুলি সৰি যোৱা, আমাৰ কিছুমান জাগাত ৰঙা ৰঙা ৰিঙৰ নিচিনা হৈ যোৱা খজুৱতি, আমি বেলেগক কথাটো শ্বেয়াৰ কৰিব নোৱাৰোঁ, ডক্তৰক কথাটো ক'ব নোৱাৰোঁ। তাৰ পাছত আমাৰ এই বেমাৰটো লাহে লাহে ডাঙৰ হৈ যায়। তো এইটো কমপ্লিট স্কিন ইনফেকশ্যন, ফাংগাল ইনফেকশ্যন বুলি কোৱা হয়। যেতিয়া বেমাৰটো বেছি দিনলৈকে গুচি যায়, ভালকৈ ট্ৰিটমেণ্ট নপৰে, তাৰ পাছত এই বেমাৰটো ইনফেকশ্যনৰ কেটাগৰীত গুচি যায়। গতিকে এই ক্ষেত্ৰত আমি জলাইটি 200 কেপচুল দিনত এটা খাব লাগে। কেজেড চাবোন 2 বাৰ আপুনি ভালকে গাটো ধুব লাগে, বা যিডোখৰ জেগাত হৈছে এই জেগাখন ভালকে চাফা কৰিব লাগে। কেজেড এইটো হৈছে কিটকনাজল ক্ৰীম। আপোনাৰ কেজেড যিটো ক্ৰীম আছে সেইটো ব্যৱহাৰ 2 বাৰ কৰিব, এপ্লাই কৰিব। কেজেড শ্বপ সেইটো কিটকনাজল আপোনালোকে এইটো ব্যৱহাৰ কৰিবলৈ 2 বাৰ ব্যৱহাৰ কৰিব লাগিব, অৰ্থাৎ চাফা কৰিব লাগে। লিভোচিটিজেন 5 mg টেবলেট, লিভোচিটিজেন খজুৱতিৰ টেবলেট। আৰু আমাৰ বেছি ৰাতি খজুৱতি বেছি হয়, ৰাতি টোপনিৰ সময়ত এই খজুৱতিৰ পাৰ্চেণ্টেজটো বেছি হৈ যায়, তেতিয়া আমি ৰাতি এটা টেবলেট 5 mg টেবলেট এটা খাব লাগে। যিসকলৰ 18 বছৰৰ ওপৰৰ খিনিয়ে আপোনালোকে এই ঔষধ ব্যৱহাৰ কৰিব পাৰে। আৰু এই ঔষধ ব্যৱহাৰৰ সময়ত আপোনালোকে মাছ মাংস, চৰ্বিজাতীয় মাছ মাংস, বেঙেনা টেঙা বস্তু খাব নালাগে। এই ঔষধ ব্যৱহাৰ কৰাৰ সময়ত কোনো বেলেগ কোনো অইল ব্যৱহাৰ নকৰিব। আপোনালোকৰ ব্যৱহৃত কাপোৰ সদায় ধুই ৰাখিব, ৰ'দত শুকাই পিন্ধিব। বেলেগৰ ওচৰত থকা কাপোৰ, যিখিনি মানুহৰ আপোনাৰ অলৰেডি বেমাৰটো আছে, এইখিনি মানুহৰ কাপোৰ আপুনি ব্যৱহাৰ নকৰিব। পাৰিলে আপোনালোকে কাপোৰটো বয়কট কৰাই ভাল, কাৰণ এই কাপোৰৰ পৰা আকৌ এই বেমাৰৰ বিস্তাৰ হ'ব পাৰে। আৰু আপোনালোকে ইমানখিনি কৰাৰ পাছত, ইমানখিনি ঔষধ যেনিবা আপুনি খালে, আকৌ খজুৱতি হৈ যায়, আকৌ 15 দিনৰ পিছত আকৌ বেমাৰটো বাঢ়ি যায়, এইটো এটা বৰ ডাঙৰ সমস্যা। এই ক্ষেত্ৰত কি হয়, স্কিনৰ ওপৰত ভাল হৈ যোৱাৰ পাছত তলত বস্তুটো থাকি যায়। তাৰমানে ভিতৰত ইয়াৰ কণীটো, ইয়াৰ বংশবৃদ্ধি 15 দিনৰ পিছত ইয়াৰ বংশবৃদ্ধি হৈ যায়, এই ডিমটো ফুটি যায়, আকৌ বেমাৰটো ষ্টাৰ্ট হৈ যায়। গতিকে আপোনালোকে এটা কাম কৰিব, আপোনালোকে বহুত মেডিচিন খাইছে, তাৰ পাছত এইখিনি মই কোৱা মেডিচিনখিনিও আপোনালোকে খালে, আকৌ 15 দিন পিছত আকৌ বেমাৰটো হৈ যায়। ইয়াৰ কাৰণটো কি? ইয়াৰ কাৰণটো আপুনি সদায় চাফ চিকুণ হৈ থাকিবই লাগিব। তাৰ পাছত আপোনালোকৰ নিয়ম নীতি চবটো মানিছে, তাৰ পাছতো আকৌ হৈ গ'ল, তাৰ মানে কি আপোনাৰ স্কিনৰ ভিতৰত এতিয়াও ওপৰ ফালে মলম লগাইছে, কমি গৈছে, বা ভিতৰ ফালে আপুনি ঔষধ খাইছে, সম্পূৰ্ণকৈ ভাল হোৱা নাই। ইয়াৰ ভিতৰত তাৰ কণী যিখিনি আছে, কণীখিনি থাকি গ'ল, ইয়াৰ বংশবৃদ্ধি 15 দিনৰ ভিতৰত হৈ যায়, ই আকৌ ছালৰ ওপৰত ওলাব ধৰে। গতিকে এই ঔষধ যিকোনো পেচেণ্টে 3 মাহ খাব লাগে। তো আপোনালোকে ডক্তৰক কনচাল্ট কৰি ল'ব। মই জাষ্ট সাধাৰণ এটা নলেজ দিছোঁ আপোনালোকক। আৰু এই নিয়মখিনি মানি চলিলে আপোনালোকে নিশ্চয় উপকৃত হ'ব। আৰু ভিডিঅ'টো চাই ভাল লাগিলে আপুনি এটা লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, আন 10জনকো চোৱাৰ সুবিধা কৰি দিব, আৰু এটা ছাবস্ক্ৰাইব কৰি দিব।